সকলোকে মই স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ ঢিং মহাবিদ্যালয়ত আৰু ঢিং মহাবিদ্যালয়ত এবাৰ 57তম কলেজ সপ্তাহ সমাৰোহ আয়োজন কৰিছিলে। চাৰিটি দিনৰ কাৰ্যসূচীৰে আয়োজন কৰিছিলে এইখন সপ্তাহ সমাৰোহ আৰু আজিৰ অন্তিমখন দিন। আৰু ঢিং মহাবিদ্যালয়ত এইবাৰ ক'ব লাগিব গ্ৰন্থমেলা আয়োজন কৰিছিলে। এবাৰ পোনপ্ৰথমবাৰ ব্যতিক্ৰমী প্ৰয়াস আমাৰ ঢিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান হাজৰিকাদেৱৰ প্ৰচেষ্টাত ঢিং মহাবিদ্যালয়ত এবাৰ গ্ৰন্থমেলা আয়োজন কৰিছিলে। আৰু মোৰ সতীৰ্থক গ্ৰন্থমেলাৰ কিছু দৃশ্যাংশ দেখুৱাবৰ কাৰণে অনুৰোধ কৰিম। এয়া হৈছে আজি নগাঁও জিলাৰ ঢিং মহাবিদ্যালয়ত আয়োজিত এইবাৰ কলেজ সপ্তাহ সমাৰোহৰ গ্ৰন্থমেলা। বিভিন্ন ধৰণৰ লেখকসকলৰ এটা গ্ৰন্থ উপলব্ধ হৈছে আৰু মোৰ সতীৰ্থই দেখুৱাই আছে এয়া হৈছে গ্ৰন্থমেলা। আৰু গ্ৰন্থমেলাত আচলতে গ্ৰন্থ বিক্ৰী হৈছে, কেনেদৰে ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে আমি বিক্ৰেতাসকলৰ মতামতো ল'বৰ কাৰণে চেষ্টা কৰিম। এইফালে আমাৰ ঢিং মহাবিদ্যালয়ৰ ছাত্ৰসকলেও আচলতে সকলোৱে গ্ৰন্থ আচলতে ক্ৰয় কৰা পৰিলক্ষিত হৈছে। ঢিং মহাবিদ্যালয়ৰ আমাৰ ছাৰ বাইদেউসকলেও আচলতে কিতাপ ইয়াৰ পৰা আচলতে ক্ৰয় কৰিছে। আমাৰ সৈতে আজি গ্ৰন্থমেলাত উপস্থিত আছে এজন আমাৰ দাদা আছে, তেখেতে এইখিনি আচলতে বস্তু তদাৰক কৰি আছে। আমি তেখেতৰ পৰা কিছু মতামত লোৱাৰ কাৰণে চেষ্টা কৰিম, কেনেদৰে কি হৈছে বা এইটোৰ ব্যতিক্ৰমী প্ৰয়াস। হয় দাদা, কি ক'ব আপোনালোকে আজি গ্ৰন্থমেলা ঢিং মহাবিদ্যালয়ত আজি অন্তিমটো দিন, কি ক'ব? নমস্কাৰ। আজি অন্তিম দিনতো আমাৰ গ্ৰন্থমেলা অব্যাহত আছে। যিসকল এতিয়াও আগবাঢ়ি অহা নাই, গ্ৰন্থ ক্ৰয় কৰিম বুলি ভাবিছে, তেওঁলোক আহিব পাৰে। আমি গ্ৰন্থমেলাত পাঠকৰ সুবিধাৰ বাবে 10% ৰেহাই আগবঢ়াইছোঁ আৰু গ্ৰন্থমেলা খুব ভাল হৈ আছে। ছাত্ৰ ছাত্ৰীৰ সমাগম যথেষ্ট হৈছে। ছাত্ৰ ছাত্ৰী গ্ৰন্থবোৰ ক্ৰয় কৰিলে বেছি ভাল হ'ব আমাৰ কাৰণে। ঠিক আছে, হয় দাদাৰ পৰা মতামত লৈছোঁ। আৰু ক'ব লাগিব আচলতে বাঁহ বেতৰ সামগ্ৰী আচলতে নিজা প্ৰচেষ্টাত ঢিং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ভৰতজ্যোতি দেৱনাথ তেখেতে আচলতে নিজৰ গৃহতেই কোনো ধৰণৰ আচলতে যি মেচিন এইবিলাক ব্যৱহাৰ নকৰি আচলতে থলুৱা প্ৰজাতিৰে বাঁহৰ সামগ্ৰী আচলতে নিৰ্মাণ কৰি ঢিং মহাবিদ্যালয়ত আচলতে প্ৰদৰ্শনী কৰা দেখিবলৈ পোৱা গৈছে। এয়া মই প্ৰথমতে কিছু দৃশ্যাংশ দেখুৱাবৰ কাৰণে মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ। এয়া হৈছে বাঁহ বেতেৰে নিৰ্মাণ কৰা বিভিন্ন ধৰণৰ এয়া বস্তু। এখন দেখুৱাইছোঁ পিয়লা, গ্লাছ আৰু এইফালে পিয়লা বিভিন্ন সামগ্ৰী আমি দেখুৱাইছোঁ। আৰু মোৰ সতীৰ্থক এইখন দেখুৱাবৰ কাৰণে অনুৰোধ যেতিয়া পেঁপা নিৰ্মাণ কৰিছে, সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰিছে আৰু তেখেতে নিজৰ প্ৰচেষ্টাত কৰিছে আৰু কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতি ইউজ কৰা নাই। আমাৰ সৈতে সেই দাদাজন আছে, আমি দাদাৰ পৰা কিছু মতামত লোৱাৰ কাৰণে চেষ্টা কৰিম। হয় দাদা, কি ক'ব আপুনি আচলতে বাঁহ বেতৰ সামগ্ৰী নিৰ্মাণ কৰি ঢিংবাসীত আপুনি জনজাত হৈ পৰিছে, কি ক'ব আপুনি? নমস্কাৰ। পোনপ্ৰথমতে মই ঢিং মহাবিদ্যালয় অধ্যক্ষ মহোদয় লগতে সমপৰিয়ালবৰ্গক মই অশেষ ধন্যবাদ জনাইছোঁ। কিহৰ কাৰণে আমাৰ প্ৰদৰ্শনীৰ কাৰণে এটা সুবিধা দিছে আৰু মই এইখিনি নিজা প্ৰচেষ্টাত কৰিছোঁ। আজি 1-1.5 বছৰৰ ভিতৰত মই এইখিনি কৰিছোঁ আৰু মই সম্পূৰ্ণ ঘৰতে কৰি আছোঁ। আৰু বৰ্তমান মই মোৰ এই এটা সপোনৰ আৰম্ভণি পায়নিয়াৰ বেম্বো কষ্টিউম এণ্ড ক্ৰাফ্ট নামৰ যিটো মোৰ সপোন আছিলে, সেই সপোনটো মই অকণমান বহলাব চেষ্টা কৰিছোঁ। আৰু মোৰ লগত বৰ্তমান আৰু 17জন মানুহ কৰ্মসংস্থাপনৰ কাৰণে মই কৰ্মসংস্থাপন কৰি দিব পাৰিছোঁ এইটোৰ জৰিয়তে। আৰু মই ক'তো প্ৰশিক্ষণ লোৱা নাই এইটো বস্তুৰ, মই নিজে লকডাউনৰ সময়ত আচলতে একচুৱেলি লকডাউনে মোৰ এই কামখিনি কৰাত সহায় কৰি দিছে। আৰু মোৰ সৰুৰ পৰা এটা সপোন আছিলে, মই যাতে মোৰ নিচিনা মানুহক আৰু 20টা পৰিয়ালক যেন কৰ্মসংস্থাপন দিব পাৰোঁ। আৰু এইটোৰ যুগতে তেতিয়া 17জন পৰিয়াল মেম্বাৰক মই কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছোঁ। অনাগত দিনত আপুনি কেনেধৰণৰ কাৰ্যসূচী হাতত অনাগত মানে মোৰ এটা সপোনৰ আৰম্ভণি মানে প্ৰথম খোজটো দিছে। গতিকে সপোনটো আৰু ইমান সৰু বস্তু নহয়, সপোন সদায় দেখিব পাৰি আৰু এনেকৈ মই আগুৱাই যাম বাঁহ শিল্পৰ লগতে। আৰু তাত মোক সহায় কৰিছে বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আপুনি কিবা এটা আগবঢ়াইছিলে আপোনাৰ সামগ্ৰী, তেখেতে আপোনাক কি উৎসাহ দিছিল? তেখেতে আগুৱাই যাবলৈ কাৰণে কৈছে, তেখেত আছোঁ বুলি কৈছে মোৰ লগত সদায়। তেখেতক মই এখন সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰা গামোচা দিছিলোঁ। এইখন গামোচাৰ সৈতে একেই সেইখন গামোচাৰো, সিখনত এখন ফুলৰ পৰিমাণটো বেছি আছিলে। এইখন মোৰ প্ৰথম আছিলে, তাৰপিছতে দ্বিতীয়খন মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আগবঢ়াইছিলোঁ। হয় দাদা, আপুনি অলপ বস্তুখিনি যদি আমাক দেখুৱাই দিয়ে দৰ্শকসকলক সুবিধাৰ্থে কিছু। এইখন দাদা আচলতে থলুৱা প্ৰজাতিৰ কি হয়? এইখন গামোচা হয়। এইখন গামোচা, এইখন হৈছে গামোচা সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত, ল'ব পাৰি, হয় ব্যৱহাৰ কৰিব পাৰা। আমি কাপোৰৰ গামোচা এখন যেনেকৈ ব্যৱহাৰ কৰোঁ এইখনো ব্যৱহাৰ কৰিব পাৰি। তেনেকৈ মোৰ কষ্টিউমটো কাম কৰি আছোঁ। আৰু কষ্টিউমখিনিও একে শ্ৰীকৃষ্ণ পোচাকযোৰ এযোৰ আছিলে, সত্ৰীয়া নৃত্যৰ পোচাকযোৰ এযোৰ আছিলে, বাঁহেৰে নিৰ্মাণ কৰা। ইয়াতে বেলেগ একো কেমিকেল নাই। আৰু এখন বস্তু দেখুৱাইছে, এইখন হৈছে জাহাজ। সেই বহুত ভাল লাগিছে, মোৰ সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আচলতে সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰি আচলতে তেখেতক ঘৰতে নিৰ্মাণ কৰে, এক আচৰিত বিষয় হৈ পৰিছে। আচলতে
বাঁহটো কেৱল আচলতে অদৰকাৰী বস্তু নহয়, বাঁহ ঘৰ নিৰ্মাণত যে আচলতে ব্যৱহাৰ হয় তেনেকুৱা নহয়। বাঁহৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ আমাৰ সাজ পোছাকৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ লাগতিয়াল বস্তু আচলতে আমি নিৰ্মাণ কৰিব পাৰি। সেয়া উদাহৰণ দেখুৱাইছে ঢিঙৰ এগৰাকী আচলতে উদীয়মান শিল্পী বুলি ক'ব লাগিব, ভৰতজ্যোতি দেৱনাথ, আৰু ঢিং মহাবিদ্যালয়ৰ ছাত্ৰ আছিলে। আৰু ঢিং মহাবিদ্যালয় তেখেতে এনেদৰে কাৰ্যসূচী হাতত লৈছে, আমিও তেখেতৰ কাৰ্যসূচীত শলাগ লৈছোঁ। আৰু এইফালে আছে ডক্টৰ ভূপেন হাজৰিকাদেৱ, এইফালে আছে। আৰু এইফালে আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আৰু এইফালে বিহু নৃত্য ডক্টৰ ভূপেন হাজৰিকাদেৱ এইফালে আছে। তো ভাল লাগিছে সঁচাকৈ। আচলতে ঢিং মহাবিদ্যালয়ত যি 57তম সপ্তাহ সমাৰোহ আয়োজন হৈছিলে 4 দিনীয়া কাৰ্যসূচীৰে, আজি 4টি দিনৰ কাৰ্যসূচী সফলভাৱে সামৰণি পৰিব।